আপোনালোকৰ খুবেই ভাল সো ঘৰ থাকি থাকি কোনেনো বৰ হৈ গৈছো মই পৰীক্ষা দি কেনে খুবেই বৰ হৈছো সো বলক অলপমান ফুৰি আহো আৰু ক'ত ফুৰি আহো সেইটো জানি থাকিব ভিডিঅ'টো চাব লাগিব অলপমানকে এইকেইদিনৰ ভিডিঅ' জবদাৰ হ'ব সো আপোনালোকে চাই থাকিব মোৰ এইকেইদিনৰ ভিডিঅ'টো এয়া আমি যাই আছো বৰপেটালৈ দেউল চাবলৈ কিউকি দেউল বহুত ভাল লাগে আৰু এইবাৰ 4 দিনে দেউল হ'ব কিন্তু আমি 4 দিন নাপাম 3 দিন পাম সেকেন্ড দিনাখন আমি আহিছো সো এই 3 দিনটো আমি কি কৰোঁ গোটেইখিনি দেখাই থাকিম ঠিক আছে সো গাইজ মই জাষ্ট আহি পাইছোঁ ঘৰ এতিয়া মই কাপোৰ চাপোৰ সলাম তাৰপিছত নামঘৰলৈকে যাম নামঘৰত কি কিনো কৰোঁ আপোনালোকক মই দেখাম সো 2 মিনিট এটা আপোনালোকে ৰখি দিয়ক মই ভাত চাত খাই ভৰি হাত চাত ধুই কেনে আপোনালোকৰ লগত নামঘৰত লগ পাই আছোঁ ঠিক আছে মই পাই গ'লোঁ সত্ৰ নামঘৰ মোৰ পিছপিনে এইটো সো এতিয়া আমি চাকি দিম সো কিবা কিবি অলপমান বস্তু আমি এতিয়া কিনিম আৰু আমি মন্দিৰৰ ভিতৰত সোমামগে সো বলক আমি মন্দিৰৰ ভিতৰত বস্তুখিনি লৈ কিনে সোমাম এয়া আমি ইয়াৰ পৰা লৈ আছোঁ হলিৰ দোকানৰ পৰা ধুনীয়াকৈ এয়া এতিয়া আমি আহি আছোঁ আমি কেইটা আহিছোঁ সো চাকি দিম এতিয়া এইখন মেইন গেট নহয় আগত আছে মেইন গেট আমি সত্ৰ নামঘৰ পালোহিয়ে মেইন গেট পালোঁ তামাম ভিৰ খোৱা বস্তুৰ দোকান হলিৰ দোকান এই আমাৰ ভিতৰলৈ সোমালোঁ আৰু সোমাই কেনে মোৰ মনটো খুবেই ভাল লাগিল খুব ধুনীয়া পৰিৱেশটো মানে সোমাই কেনে এটা মনটো ভাল লাগি যায় আপোনালোকে আহি চাব পাৰে বহুতেই ধুনীয়া হয় পৰিৱেশটো আৰু মই দেখা পালোঁ গছতো কিবা লাইটছ লগাই থৈ দিছে খুব ধুনীয়াকৈ তাৰপিছত এতিয়া মানুহ হোৱা নাই কিন্তু অলপমান দেৰিকৈ খুব মানুহ হ'ব আপোনালোকে চাই থাককচোন ইয়াতে কি ধুনীয়া এটা পুখুৰী আছে ইয়াতে হনুমান আছে কৃষ্ণ আছে ধুনীয়াকৈ ইয়াতে সজাই থৈ দিছে বৰ ধুনীয়া বাপৰে মানুহ তেতিয়াহ'লে মানুহে নাছিল এতিয়া কিমান মানুহ দেখিছে খোজ দিবলৈ একেবাৰে জাগাই নাইকিয়া এইখিনিৰ পৰা অলপমান দূৰত আহি কেনে ইয়াতে দেখা পালোঁ কি ইয়াতে কিবা ফানুচ প্ৰদৰ্শন কৰিব কি কৰে নাজানো বলকচোন কি কৰে চাওঁগে ৰখা হৈছে বৰপেটা সত্ৰৰ পৰা প্ৰকাশ পোৱা দিনপঞ্জীখন আমাৰ সেৱা দলৰ কাৰ্যালয়ত ফানুচ প্ৰদৰ্শন কৰিব ফানুচ প্ৰদৰ্শন কৰিব বৰপেটা সত্ৰৰ পৰা প্ৰকাশ পোৱা দিনপঞ্জীখন সেৱা দলৰ কাৰ্যালয়ত ব্যৱস্থা ৰখা হৈছে So guys, মই ইয়াতে মন্দিৰৰ কাষতে বহি আছোঁ যেতিয়া মই এজনী আইতা দেখা পালোঁ চ' সেই আইতাজনীয়ে কিবা অলপমান চ' আপোনালোকে স্কিপ নকৰি ধুনীয়াকৈ এইখিনি কথাখিনি অলপ সুধি লওঁ চ' আইতা কি ক'ব ইয়াতে আমাৰ নামঘৰত দৌল উৎসৱ সকলো জাতিকে খোৱা লোৱা ব্যৱস্থা সুবিধা দিয়ে ৰান্ধি থকা ব্যৱস্থা আছে এইবিলাক সুবিধা আছে আৰু এইবাৰ 4 দিনীয়া দেউল 2 দিন হেৰি হ'ব দেউল শেষৰ দিনা হুঁৱৰীটো তোমালোকে থাকিবা জানো থাকিলে তাত নানান ধৰণৰ বাঁহ ভাঙা কৃষ্ণক খেলা কৰা কৃষ্ণৰ বিয়া হোৱা এইবিলাক তোমালোকে দেখিবলৈ পাবা যদি তোমালোকে থাকা তোমালোকে থাকিবা থাকি সেইবোৰ সকলোবোৰ চাই যাবা বুজিছা আৰু আমাৰ ইয়াৰ ঐতিহ্যপূৰ্ণ কথা বহুত আছে বৰপেটা সত্ৰৰ বুজিছা এই মাটিখিনি আমাক একদম বৃদ্ধ ল'ৰা ছোৱালী নোহোৱা ৰাম লাৰুৱা বুলি মানুহে দান কৰিছে এই মাটিৰে নামঘৰটো সজা হৈছে
মাধৱদেৱে খুজি আনিছে যে আমাক মাটিখিনি দিব লাগে। প্ৰথমতে বুঢ়াজনে কৈছে নালাগে, নিদিওঁ। তেনে মাধৱদেৱে গান কৰি গাইছে যে বুঢ়া বাই হৰিৰ গুণ গাই নাচা। সেইগতিকে সেই বৰগীতটো গান ল'ব লাগে, বুঢ়াৰ মন মুকলি হৈ মাটিখিনি দান দিয়ে। ইয়াতে দিবকো দিয়ে, চাকিৰ লগতো ইয়াতে দিবক আগবঢ়াই দিয়ে। আইতা এবাৰ অলপ ক'ব দিবকটো কিহৰ দিয়ে। আইতা দিবকটো কিহৰ দিয়ে? নিমখটো মৃত্যুত যিটো নিমখ দিয়ে, নিমখ বিলাই দিয়ে। তাৰমানে মৃতকজনৰ গুণ গাৰ কাৰণে আমি নিমখ খালে লোন খালে গুণ গা বুলি কয়, বুজি পাইছা? সেইকাৰণে আমাৰ নিমখ বিলাটো এটা ব্যৱস্থা কৰি দিছে। গাইজ মই গেটলৈতো ওলালোঁ, কিন্তু মানুহৰ ভিৰত এতিয়া মই বাহিৰত কেনেকৈ ওলাম মই সেইটো ভাবি আছোঁ। ওলাবতো লাগিবই, যাবতো লাগিবই ঘৰ। এইখিনিতে এই ভিডিঅ'টো এণ্ড কৰাটো মোৰ ভাল হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটোত ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ' পাই থাকে। ঠিক আছে, লাভ ইউ অল।